Hello guys, welcome to my channel Knowledge Assamese. বহুত দিন ভিডিও পোস্ট কৰা নাই গটিকে আজি এটা সুন্দৰ টপিকস লৈ আপোনাৰ ভিডিও পোস্ট কৰিব লাইছো। সুন্দৰ টপিকস নহয় এটা মানে সিৰিয়াস টপিকস, সেই কাৰণে মই এই ভিডিওটো পোস্ট কৰিব লাইছো। যদি চাই ভাল লাগে তেনহলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব। টপিকটো হ'ল যে আপোনাৰ হোলি আহি আছে, সোমবাৰৰ পৰা হোলি। কিন্তু তাৰ লগতে বৰ্তমান বিশ্বৰ এটা বস্তু একদম মহামাৰী সৃষ্টি কৰি আছে। সেই মহামাৰী সৃষ্টি কৰা বস্তুটো হ'ল আপোনাৰ কৰোনা ভাইৰাছ। এতিয়া আপোনাৰ কৰোনা ভাইৰাছ প্ৰায় বিশ্বৰ ৯২খন দেশলৈকে বিয়পি গৈছে, যাৰ অধিকেন্দ্ৰ আছিল চাইনা। কিন্তু এই চাইনাৰ পৰা বৰ্তমান ভাইৰাছবিধ বিশ্বৰ ৯২খন দেশলৈকে বিয়পি গৈছে আৰু ভাৰততো প্ৰায় ৩৪জন মানুহ এই কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। গতিকে এইটো কোনো ডাঙৰ কথা নহয় যে এই কৰোনা ভাইৰাছ ভাৰততো প্ৰৱেশ কৰিব বা আপোনাৰ ভাৰতত প্ৰৱেশ কৰিলে। বৰ্তমান ৩৪জন হৈছে, কিন্তু ইয়াতকৈ আৰু অধিক হ'ব পাৰে, কাৰণ যিহেতু এই ভাইৰাছৰ বৰ্তমান কোনো ঔষধ পোৱা নাই বা কোনো বৈজ্ঞানিকে ইয়াৰ ঔষধ আৱিষ্কাৰ কৰিব পৰা নাই। সকলোৱে কৈছে যে নিজে আপুনি সাৱধানতা থাকক, আপুনি সাৱধানে থাকক। এই সাৱধানেই এই ভাইৰাছৰ পৰা আপোনাৰ পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়। কাৰণ কথাতে কয় নহয় যে সাৱধানৰ কোনো মৰণ নাই। ঠিক তেনেকৈ এই সাৱধানে থাকিয়ে এই ভাইৰাছবিধৰ পৰা আপুনি ৰক্ষা পাব পাৰে। ডেটল চেনিটাইজাৰ ইউজ কৰক, গ্লোভছ পিন্ধক, মাস্ক পিন্ধি যাওক যদি বজাৰত, আৰু যদি বিশেষ কাম নাথাকে তেনেহ'লে আপোনালোকে এই পাব্লিক প্লেছৰ পৰা অলপ দূৰতে থাকক। তেতিয়া আপুনি এই ভাইৰাছবিধৰ পৰা হয়তো বাচি থাকিব পাৰে। এতিয়া কাৰণটো হ'ল যে হোলীৰ ৰঙৰ লগত বা কৰোনা ভাইৰাছৰ ৰিলেশ্যন কি? মানে হোলী আহি আছে, কিন্তু সকলোৱে কৈছে যে হোলী খেলিব নালাগে বা কিন্তু কিয় নালাগে? কাৰণটো কি? কাৰণটো এটা আপোনাৰ এইটোৱে যে আপোনাৰ হোলীৰ ৰং আমি যোনবিলাক ব্যৱহাৰ কৰোঁ বা হোলী খেলিব যোনবিলাক ৰং আমি ব্যৱহাৰ কৰোঁ, এই ৰংবিলাকৰ বেছিভাগ ৰং চাইনাৰ পৰা ইম্পৰ্ট কৰা হয়, মানে চীন দেশৰ পৰা আমদানি কৰা হয়। কাৰণ ভাৰতত যিবিলাক ৰং আপোনাৰ প্ৰডাকশ্যন হয়, সেই ৰঙেদি সমগ্ৰ ভাৰতক নোজোৰায়। গতিকে চাইনাৰ পৰা বহুত কালাৰ আমি ভাৰতত ইম্পৰ্ট কৰোঁ আপোনাৰ হোলী খেলাৰ কাৰণে। যিহেতু আপোনাৰ কৰোনা ভাইৰাছৰ মেইন অধিকেন্দ্ৰ হ'ল চাইনা বা চীন দেশ, গতিকে আমি যিহেতু হয়তো চীন দেশৰ পৰা আহিবলগা যিকোনো বস্তুত এই কৰোনা ভাইৰাছবিধো ভাৰতত প্ৰৱেশ কৰিব পাৰে। সেইকাৰণে আমাৰ বহুত ডাঙৰ মানুহে কৈ আছে যে এইবাৰ হোলী খেলাৰ পৰা আপোনালোকে হয়তো বিৰতে থাকক, বা যদি হোলী খেলেও একদম সাৱধানে হোলী খেলক। কাৰণ চীন দেশৰ পৰা যিবিলাক বস্তু আমাৰ ভাৰতত হোলী খেলিবৰ বাবে আনিব, সেই বস্তুবিলাকৰ লগত হয়তো কৰোনা ভাইৰাছ ভাৰতত প্ৰৱেশ কৰিব পাৰে। যিহেতু এই কৰোনা ভাইৰাছে বৰ্তমান একদম মহামাৰী সৃষ্টি কৰি দিছে, ৯২খন দেশত বিয়পি গৈছে আৰু প্ৰায় হয়তো সমগ্ৰ বিশ্বতে বিয়পি যাব। কাৰণ ইয়াৰ কোনো বৰ্তমান ঔষধ পোৱা নাই, ইয়াৰ পৰা আপোনাৰ কোনো পৰিত্ৰাণ পোৱাৰ কোনো উপায় পোৱা নাই। গতিকে এইবাৰ হয়তো আপোনালোকে হোলী খেলত অলপমান সাৱধানে হোলী খেলক। কাৰণ যিহেতু চাইনাৰ পৰা যিবিলাক বস্তু আপোনাৰ ৰং এই ভাৰতত প্ৰৱেশ কৰিব, হয়তো সেই ৰঙৰ লগত এই কৰোনা ভাইৰাছ আহি যাব পাৰে। কাৰণ কৰোনা ভাইৰাছৰ চাইজটো অলপ নৰ্মেল ভাইৰাছত, এই নৰ্মেল যিবিলাক আপোনাৰ ভাইৰাছ এনে থাকে, এই ভাইৰাছতকৈ আপোনাৰ চাইজটো অলপ ডাঙৰ। গতিকে ই বতাহত বেছি দূৰ উৰি যাব নোৱাৰে। এই বতাহত আপোনাৰ বেছিছে বেছি 6 ফুটলৈকে বেছি যাব পাৰে, তাতকৈ বেছি যাব নাই, তাৰপিছত সি মাটিত পৰি যায়। গতিকে এই বতাহৰ দ্বাৰা হয়তো ভাৰতত প্ৰৱেশ কৰাৰ সম্ভাৱনা একেবাৰে কম। কিন্তু আপোনাৰ এই বস্তু বা আপোনাৰ যোনবিলাক চাইনাৰ পৰা বস্তু আমদানি কৰিব, সেই বস্তুৰ ভিতৰত যোনটো আপোনাৰ যিবিলাক মানুহে সেই বস্তু আপোনাৰ পেকিং কৰিব, সেই মানুহৰ হাতত যদি কৰোনা ভাইৰাছ থাকে, তেনেহ'লে সেই কৰোনা ভাইৰাছটো সেই ৰঙৰ লগত বা সেই পেকেটিঙৰ লগত হয়তো ভাৰতত প্ৰৱেশ কৰিব পাৰে। যদি আপুনি সেই ৰংটো আপুনি হাতত লগাই আপুনি বেলেগক আপুনি খহে বা সেই পেকেটিংটো খোলে, হয়তো সেই ৰঙৰ পৰা সেই ভাইৰাছটো আপোনাৰ গাত আহি যাব পাৰে। গতিকে সেইকাৰণে এইবাৰ হোলী খেলাৰ পৰা অলপ সকলোকে সাৱধানে থাকিব দিছে, আৰু হোলী খেলাৰ পৰা আপোনালোকে যদি পাৰে বিৰতে থাকক। কাৰণ বৰ্তমান আপোনাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে এইবাৰ হোলী খেলাৰ পৰা আপোনালোকে বিৰতে থাকক, আৰু গৃহমন্ত্ৰীয়ে কৈছে তেখেতে এইবাৰ হোলী নেখেলে। গতিকে ইমান ৰিস্ক লৈ লাভ কি? ইমান ৰিস্ক লৈ একো লাভ নাই। গতিকে অলপ নিজে সাৱধানে থাকক, ভালকৈ থাকক, আৰু এই কৰোনা ভাইৰাছৰ পৰা বাচি থাকক। কাৰণটো আছিল এইটোৱে, হোলী এইবাৰ আপোনাৰ খেলিবলৈ আপোনাৰ বাধা দিয়াৰ।
এনে আপোনাৰ হোলী খেলাত কোনো বাধা নাই কিন্তু এই বৰ্তমান সমস্যাটো হ'ল কৰোনা ভাইৰাছ আৰু তাৰ লগতে আৰু এটা নতুন খবৰ আহি আছে যে হয়তো এই হ'ব লগা IPL মেচটো আপোনাৰ কেনসেল হ'ব পাৰে বা পোষ্টপন হ'ব পাৰে কাৰণ এই কৰোনা ভাইৰাছৰ কাৰণে কাৰণ যেহেতু ভাৰতত কৰোনা ভাইৰাছে প্ৰৱেশ কৰিছে ইতিমধ্যে 34 জনৰ গাত এই কৰোনা ভাইৰাছ সোমাই গৈছে হয়তো আৰু এই সংখ্যা বৃদ্ধি যদি পায় তেনেহ'লে অলপ সমস্যা হৈ যাব গতিকে IPL খেলা হয়তো এবাৰ পোষ্টপন হৈ যাব পাৰে বৰ্তমানলৈ কোনো ফিক্স নিউজ অহা নাই কিন্তু হয়তো সম্ভাৱনা মানে মানুহে কৰি আছে যে IPL মেচ হয়তো এবাৰ পোষ্টপন হ'ব পাৰে কাৰণটো এটাই কৰোনা ভাইৰাছ কাৰণ কৰোনা ভাইৰাছে বৰ্তমান সমগ্ৰ দেশতে সমগ্ৰ বিশ্বতে একদম মহামাৰী সৃষ্টি কৰি আছে একদম সকলোকে মানে আতংকিত কৰি ৰাখিছে আৰু যিমান পাৰে এইবাৰ যিমান পাৰে আপোনালোকে অলপ মানে ঘূৰা চুৰাটো অলপ কমাই দিয়ক যিমান পাৰে আপোনালোকে ঘৰতে থাকক নিজৰ ঘৰতকৈ আৰু বেলেগ মানে আপোনাৰ সেফ জেগা সমগ্ৰ বিশ্বতে ক'তো নাই গতিকে ঘৰতে থাকক যিমান পাৰে আপোনালোকে অফিচত যাওক কিন্তু অফিচত গ'লেও আপুনি ডেটল চেনিটাইজাৰ লগত লৈ যাওক আপুনি মাস্ক পিন্ধি যাওক নিজৰ সেফটিটো নিজে আপুনি ৰাখক তেতিয়াহে আপুনি এই কৰোনা ভাইৰাছৰ পৰা বাচি থাকিব পাৰিব কাৰণ বৰ্তমান কৰোনা ভাইৰাছৰ পৰা বচাৰ এটাই উপায় নিজে সাৱধান হ'ব লাগিব তাৰ বাহিৰে বেলেগ কোনো এই ভাইৰাছৰ পৰা বচাৰ উপায় নাই গতিকে এইটোৱে আছিল মোৰ আজিৰ এটা সৰু ভিডিঅ' এটা সিৰিয়াছ টপিকছৰ ওপৰত কাৰণ হয়তো বহুতে এই টপিকছৰ ওপৰত ভিডিঅ' বনাইছে গতিকে মই এটা ভিডিঅ' বনাই দিলোঁ কাৰণ হয়তো বহুতে আজিকালি নিউজ কমকৈ চাই বহুত মানুহে ইউটিউবে বেছিকৈ চায় গতিকে হয়তো ইউটিউবত থৈ মই ভাবোঁ যে এই নিউজ যাতে সকলোৱে পায় কাৰণ বৰ্তমান কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে এক মহামাৰী সৃষ্টি কৰি আছে আৰু ই কমাৰ নাম একেবাৰে লোৱা নাই দিনক দিনে বাঢ়ি গৈ আছে গতিকে নিজে সাৱধান হ'ব লাগিব তাৰ বাহিৰে বেলেগ কোনো উপায় নাই গতিকে এইটোৱে আছিল মোৰ ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু ইউটিউবত যদি চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো লাইক কৰক তলত মোৰ ইনষ্টাগ্ৰাম ID দিয়া আছে মোৰ যাই মোক ফ'ল' কৰিব পাৰে ধন্যবাদ